আপোনাৰ এই পেণ্টটো যদি ল'লে তাত যদি আপোনালোকে 400 টকাত কিনি আছে তে ইয়াত আপোনালোকে মাত্ৰ 300 টকাত পাব। লেডিজ বেগো আছে, বহুত ধুনীয়া ধুনীয়া বেগ আছে। আৰু মানে বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জীয়াবৰ অসমত। বন্ধুসকল আজি মই আহিছোঁ আপোনাৰ জাজৰে। আপোনাক মই আজি এনেকুৱা এটা দোকান দেখুৱাম য'ত নেকি আপুনি কাপোৰ বহুতো কিনে। আপোনালোকে কাপোৰ ধৰক না এক্সাম্পল হিচাপত আপোনালোকে 500 টকীয়া এটা টি চাৰ্ট কিনিলে, এটা এক্সাম্পল আৰু এই টি চাৰ্টটো আপোনালোকে ইয়াত আহিলে আপোনালোকে মাত্ৰ 200 টকাত পাই আছে। তে মই আপোনালোকক ভিডিঅ'টো সকলো দেখুৱাই আছোঁ। ভিডিঅ'ত মই আপোনাৰ ক'ত আহি পেলাই আপুনি এই টি চাৰ্টটো আপুনি 500 টকীয়া টি চাৰ্টটো আপুনি 200 টকাত কিনিব, এইটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব। বন্ধুসকল এয়া আপোনাৰ দোকানখনৰ নাম চাই আছে শামিৰ এণ্টাৰপ্ৰাইজ। মই আৰু আপোনালোকক দেখুৱাইছোঁ দোকানত কি কি আছে আৰু আপোনালোকে কি কি পাব। মই সেয়া আপোনালোকক সকলো দেখুৱাইছোঁ। ইয়াত মানে কি হয়, দোকানখন আপোনাৰ নতুনকৈ ষ্টাৰ্ট কৰিছে, মানে অ'পেনিং কৰিছে। এতিয়ালৈকে মানে দোকানৰ সকলো বস্তু মানে এভেইলেবল হোৱা নাই, তথাপিও মানে বহুতো আছে। আপোনালোকক মই আৰু দেখুৱাইছোঁ। ইয়াত আপোনাৰ এটা চাইড আপোনাৰ কচমেটিকো আছে। ইয়াত আপোনালোকে যদি কচমেটিকো চাব বিচাৰে, ইয়াত চাওক মণিহাৰীও আছে, কিমান ধুনীয়া ধুনীয়া। ইয়াত আৰু আকৌ আপোনাৰ লিপষ্টিক সকলো আছে, সকলো ধৰণৰ মানে ইয়াত বস্তু পাই যাব আপোনালোকে। কাণফুলি চানফুলি যি লাগে আৰু আপোনালোকৰ। মই আপোনালোকক এয়া গোটেইটো দেখুৱাই আছোঁ। এয়া আপোনাৰ নেকলেছো আছে, আপোনালোকে মানে বহুতো কম দামত পাব। মানে অইন জেগাত যদি আপোনালোকে যদি টকা 500ত আপোনালোকে কিনিবলগীয়া পাই আছে, তে ইয়াত আপোনালোকে মাত্ৰ 200 টকাত পাব। মানে আৰু এক্সাম্পল আৰু মানে ডিছকাউণ্ট আপোনালোকক 100%ৰ পৰা 30% ডিছকাউণ্ট আপোনালোকক ইয়াত দি আছে। বহুতো ধুনীয়া ধুনীয়া কাপোৰ আছে আৰু আপোনাৰ ইয়াত চাওক কচমেটিক সকলো আছে, লিপষ্টিক আপোনাৰ যি লাগে আৰু সকলো পাই যাব আপোনালোকে। আপোনালোকে এইযোৰ কাপোৰ চাব পাৰি আছে। এইযোৰ কাপোৰ আপুনি ধৰি লওক এটা এক্সাম্পল, আপুনি অইন দোকানত গৈছে, এইযোৰ কাপোৰ আপুনি 300 টকাত আপুনি কিনিছে, কিন্তু ইয়াত আহিলে আপোনালোকে এইযোৰ কাপোৰ আপোনালোকে মাত্ৰ 200 টকাত পাব। মানে তাৰ পৰা আপোনাৰ 30% ডিছকাউণ্ট দিয়া হয়। ধৰি লওক নে তাত যদি আপোনাৰ এইযোৰ এটা এক্সাম্পল হিচাপত আপোনাৰ এই পেণ্টটোৱে যদি ল'লে, চাওক ইয়াতো আৰু বস্তু আছে, মই ইয়াতে কৈ আছোঁ। তাত যদি আপোনালোকে 400 টকাত কিনি আছে তে ইয়াত আপোনালোকে মাত্ৰ 300 টকাত পাব। আৰু ইয়াতো কাপোৰ আছে, ইয়াতো মই দেখুৱাই আছোঁ। ইয়াত আপোনাৰ সকলো কাপোৰ আছে। ইয়াত মই আপোনালোকক গোটেইটো দেখুৱাই আছোঁ। এয়া আলমাৰীটো আছে, বহুতো কাপোৰ আছে। ইয়াত আপোনাৰ লেডিছৰ হয়, এইখিনি লেডিছৰ হয়। আৰু ইয়াত ইয়াতো আপোনাৰ লেডিছ হয়। আকৌ আপোনাৰ জেণ্টছ আছে যদি ইয়াত আছে। ইয়াত আপোনাৰ শ্বাৰ্ট আছে, গেঞ্জিও আছে, মানে সকলো মানে ইয়াত পাই যাব আপোনালোকে। যদি আহে তেতিয়াহ'লে আপোনালোকে বহুতো কম দামত পাব ইয়াত। আপোনালোকে এয়া চাব পাৰি আছে, লেডিজ বেগো আছে, বহুত ধুনীয়া ধুনীয়া বেগ আছে। আৰু মানে কি হয়, এয়া বেগ আপুনি বহুতো কম দামত পাই আছে। ইয়াত আহিলে একচুৱেলি আপোনালোকৰ লাভেই হ'ব। একো আপুনি নগদ পৰা ল'লে যে আপোনাৰ 50 টকা কম ল'ব তেনেকুৱা নহয়। আপোনাৰ ইয়াত আহিলে আপোনাৰ আৰু টকা 50 টকা নগদকৈ আৰু কমতহে পাব। আপোনালোকক মই দোকানখনৰ এড্ৰেছ দি দিছোঁ। জাজৰি বাছ ষ্টেণ্ড আহিলে আপোনালোকে দোকানখন পাই যাব, শামিৰ এণ্টাৰপ্ৰাইজ। আপোনালোকৰ তাত যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আমাৰ জাজৰিত থকা লোকসকলে যে এই ভিডিঅ'টো পায় আৰু দোকানখনত গৈ পেলাই সকলো সামগ্ৰী ল'ব পাৰে। আশা থাকিল বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই পেলাই আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব। ধন্যবাদ।